জি আসামিজ এটা ইউটিউব চেনেল খুব ধুনীয়া চেনেল তেওঁলোকে বহুত ভাল ভাল কাম কৰি আছে আৰু এইটো চেনেলটো আপোনালোক সকলোৱে চাব উপভোগ কৰিব तेरे बालों दा कलर सोनिए हवा विच जांदे ने खिलर सोनिए ভন্টি দেখোন ভন্টি ক'ত যা দাদা শুন চালিমাৰ পৰা ফুৰি আহো তোক মই থৈম নেকি নালাগে দে পাৰিম মই হ'ব দে ও ভাই কি খবৰ ভালে তোৰ কি ক নকবি আৰু তাই কালি মোক এৰি থৈ গেল মোৰ গাৰ্লফ্ৰেণ্ডে কি কৰে কি বহুত ভাল পাইছিলো মই তাই ভাই টেনশ্যন নলবি তাই তোৰ লাইক নহয়ে চাগে ঐ ভাই আৰু এটা ভাল খবৰ নহয় কালি এটা মই নতুন জেক পটালো নহয় কি ক কংগ্ৰেছ মোৰ গাৰ্লফ্ৰেণ্ড এৰি গ'লা কি হ'ল এটাতো ভাল খবৰ পাইছো পিছে ভাই পাৰ্টি কেতিয়া দিবি দিম দে সোনকালে দিম তো নতুন গাৰ্লফ্ৰেণ্ড পালিয়ে মোক আৰু পাহৰি নাযাবি মোৰ কিবা বিপদ হ'লে হেল্প চেল্প কৰিব আহিবি নাও যা ভাই চিৰিয়াছলি উৎসুক না আজি তোৰ কি হৈছে কচোন হ'ব দে আহিম দে তই ইমান চিন্তা নকৰিবি আহিম তোৰ তই এতিয়া হেপী হয় এইবিলাক চিন্তা কৰি থাকো নাই এতিয়া সদায় ভালকে থাক আনন্দ কৰি এইবিলাক বাদ দে আৰু যি কথা ফোন হেল্ল' ক'ত আছা কি তলত আহিছা ঠিক আছে দিয়া মই যাই আছো দিয়া গাৰ্লফ্ৰেণ্ড আহিছে মোৰ তলত বল একেলগে তোক লগো কৰাই দিম চিনাকি হবি যা বল মই নাযাওঁ নেকি মই গেলি আৰু তহঁতৰ ডিষ্টাৰ্ব হয় নেকি কি হ'ব একো নহয় মই চিনাকি কৰি দিম দে বল আহি আছে চাগে দে ইমান চিন্তা কিয় কৰিব ভাই মোৰ যে এইটো যে বৰ্তমান গাৰ্লফ্ৰেণ্ড যদি যে আছে তাই বোলে তাই কোৱা মতে দি তাইৰ আগৰ যোনটো বয়ফ্ৰেণ্ড আছিল ইমান বোলে কামোৰ তাইক বোলে এনি টাইম কামোৰ দি থাকে তাই মোক এনি টাইম কৈয়ে থাকে কি যে তাই সি বয়ফ্ৰেণ্ডটো আছিল হ'ব দে আৰু কিছুমান থাকে বে এনেকুৱা থাকে কিছুমান বৰ কামোৰ আছে বহুত আছে মোৰ এক্সটো চোন ইয়াৰ লগত কি কৰি আছে এইজনী চোন মোৰ এক্স গাৰ্লফ্ৰেণ্ডজনী ইয়াতে কি কৰিছ হাই মিট মাই বেষ্ট ফ্ৰেণ্ড অভি ক'ত আহিল 2 মিনিট কথা পাতাচোন চিনাকিটো হৈছে কথা পাতা মোৰ ফোন এটা আহিছে কিয় তুমি তোমাৰ ফ্ৰেণ্ডক আমাৰ ৰিলেশ্যনৰ কথা কোৱা নাই নেকি প্লিজ মোৰ ফ্ৰেণ্ডক এইবোৰ নক'বা গম পাইছা আমাৰ ৰিলেশ্যনটোৰ কথা একো যাতে সি গম নাপায় নহ'লে বা আমাৰ ফ্ৰেণ্ডশ্বিপটো ভাঙি যাব কথা পাতিলা দুটাই পাতিলো তোমাৰ ফ্ৰেণ্ডজন কোন জানা মই যে তোমাক কৈছিলো মোক বহুত কামুৰি থাকে বুলি সেইজনেই কি ভাই শুন তই ইয়াতে নাচিবি যা তাৰ পৰা যা চাইড লাগ বন্ধু তই ইয়াত কিয় আহিছ তাই বেয়া পাব তই যা তাতে ভাই মই তাইক ব্ৰেকআপ দিলো দে কি ক ভাই মোৰ কাৰণে নেকি কোন মোৰ দোস্তি সৰু কালৰে পৰা তইতো আজিহে আহিছ কি মোৰ বহুত সৰু কালৰ পৰা তোৰে কিবা দুখ আছে সেইকাৰণে তোক ব্ৰেকআপ দিছে নালাগে যে তোক মোৰ দোস্তিয়ে ভাল दोस्ती बोला जी पार्टी से पूरा काम बोला जी पूरा ब्रेकअप पार्टी डबल ब्रेकअप पार्टी मजा यारा तेरी यारी को मैंने तो खुदा माना याद करेगी दुनिया
अफसाना যদি ভিডিওটো চাই ভাল পাইছে তেন্তে লাইক সাবস্ক্রাইব আৰু কমেন্ট কৰিব গাইস প্লিজ আমাৰ চেনেল লাইক আৰু সাবস্ক্রাইব কমেন্ট কৰিব আপোনালোকৰ কাৰণে আৰু নতুন ভিডিও দিছো আৰু শেয়াৰ কৰিব সাবস্ক্রাইব our channel Mais avant tout, fais bouger la हेलो गाइस गुवाहाटीत এটা নতুনকৈ কেবি ফটোগ্ৰাফাৰ খোলা আছে আপোনালোকে যদি বিয়া ভাগ কথা ভাবে যে ওয়েডিং পাৰ্টি এনে ফটো শুটৰ কাৰণে আপোনালোকে তেওঁলোকৰ কন্টাক্ট কৰিব পাৰে তেওঁলোকৰ নাম্বাৰটো আমাৰ তলত দিয়া হ'ল আপোনালোকে কন্টাক্ট কৰি ল'ব